নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিলোঁ। আমি গৈ আছোঁ অৰুণাচল। এতিয়া পাইছোঁ আমি ৰুকছিন আৰু অৰুণাচল সোমাম। এতিয়া অৰুণাচল সোমাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু আপোনালোককো মোৰ লগত লৈ যাম বুলি ভাবিলোঁ। এতিয়া আমি পাইছোঁ প্ৰবাহ ফৰেষ্ট আৰু এইটো ৰাস্তাৰে এটা ফালে অৰুণাচল, এটা ফালে অসম। এয়া হৈছে পাছিঘাট এয়াৰপোৰ্ট। এতিয়া আমি গৈ আছোঁ পাছিঘাটৰ ডাঙৰীয়া মন্দিৰলৈ। বলকচোন মোৰ সৈতে। আৰু আমি মন্দিৰ আহি পালোঁহি। এইটোৱে হৈছে ডাঙৰীয়া মন্দিৰ। মন্দিৰটো নতুনকৈ বনাই থকা হৈছে, সেইকাৰণে এনেকুৱা দেখা হৈ আছে। কিন্তু মন্দিৰটোৰ কথা আগৰ পৰাই শুনি আহি আছিলোঁ, মাহঁতে কৈছিলে। আৰু ইয়াতে বিয়াও পাতে হেনো। এয়াই আৰু আমি চাকি জ্বলালোঁ, ধূপ দিলোঁ। ভিতৰত আৰু এটা মন্দিৰ আছে, তাতেও ধূপ জ্বলাবলৈ বুলি গৈছিলোঁ আমি। ডাঙৰীয়া মন্দিৰ, তাৰপিছত যাম চিৰিকি, তাৰপিছত যাম বৰা। মন্দিৰটোৰ কথা কৈ দিয়ক আকৌ ভালকৈ। আৰু এইটো হ'ল পুৰণা জাগ্ৰত ডাঙৰীয়া মন্দিৰ বুলি কয় আৰু আহিলে গম পাবই। মন্দিৰৰ কাম চলি আছে, সেইকাৰণে এনেকুৱা মানে। আৰু মন্দিৰৰ সঁচাকৈ বহুত ভাল লাগিলে। সৰুৰ পৰা কিন্তু কোনোদিন আহিব হোৱা নাছিলে। মাও কৈ থাকে মাজে মাজে আছে, কিন্তু আহিবলৈ আমাৰ সময় সুবিধা মিলা নাছিলে। এইবাৰ আহিব আৰু সঁচাকৈ বহুত ভাল লাগিলে। আৰু ইয়াতে সকলোৱে বিশ্বাস কৰে যে যিটো বিচৰা হয় মানে সেইটোৱে পায়। সেয়াই আৰু বিশ্বাসটোৱে মেইন কথা হয়, নহয় জানো? আৰু মন্দিৰৰ কাম চলি আছে, সেইকাৰণে মন্দিৰটো বহুত ধুনীয়া লাগিছে। মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ অৰুণাচলৰ চিৰকিলৈ। আমি কোনোদিন যাই পোৱা নাই আৰু খুবেই এক্সাইটেড মানে ঠাইখিনি চাবলৈ। আৰু ইমান কেওফালে পাহাৰ 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 আৰু একো নাই, যেন পাহাৰেই কথা কৈ আছে তেনেকুৱাই লাগে। ব'লক মোৰ সৈতে। আমি চিৰকি আহি পালোঁ আৰু আগত গৈ থকাজন মোৰ ভাইটি হয়। নগ'লোঁ মানে খোজকাঢ়িব পৰা নাই, বহুতখিনি আহিলোৱে যেনিবা। আৰু ইয়াতে ভালে লাগিছে। আৰু ইমান কষ্ট কৰি কিয়নো যাওঁ, ইয়াত কোনো আছে ইয়াত চাইকেল অসুবিধা হয়, অৰুণাচল আনিব নোৱাৰি ইমান দূৰ, সেইকাৰণে। আৰু ইয়াতে আহি আমি কি কৰিম কি ল'ব লাগিছে, পানীবোৰ চুইতে কমলা হৈ গৈছে। আৰু আচলতে এনেকুৱা আমাৰ তাত এনেকুৱা এটা পৰিৱেশ নাপায় যিহেতু। আৰু যাব লাগিলে উজনি ফালে বহুত ধুনীয়া ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্যৰ কথা একদম ক'ব নোৱাৰোঁ, ইমান ধুনীয়া। আৰু লাগিলে সঁচাকৈ ইয়াৰ বোলে বহুত ধুনীয়া বুলি কয়। আৰু সেউজীয়া পৰিৱেশ, পাহাৰ আৰু খোৱা লোৱাৰ পৰা আদি কৰি আৰু ঘৰবোৰ যে টকপাতৰ চাংঘৰ দেখিলে সঁচাকৈ কি ক'ম আৰু আচৰিত লাগি যায়। সেয়াই আৰু এতিয়া পানীৰ চাউণ্ড হয়তো শুনিয়ে আছে, মোৰ চাউণ্ডটো শুনিছেনে নাই মই নাজানো দেই, কিন্তু পানীৰ চাউণ্ড কি শুনিব, একদম বেলেগ বুজাব নোৱাৰোঁ আপোনালোকক। বহুত ভাল লাগিছে, চাই থাকিব দেই। আৰু এইবোৰ মই বেক কেমেৰা কৰি দেখাম বাৰু আপোনালোকক।
এইখন চিৰাং নৈ। আমি এতিয়া চিৰাং নৈৰ ওপৰেৰে গৈ আছোঁ বদাকলৈ। চাই থাকিব দেই। হেল্ল' গাইজ, আমি এতিয়া বদাক আহিছোঁ। এইখিনি বদাক বুলি কয় হেনো, আমিতো নাজানো আৰু। তাৰপিছত ইয়াৰ ভিউটো কি বুলি ক'ম আৰু আপোনালোকে বুজাব নোৱাৰোঁ। আৰু চাউণ্ডটো নিশ্চয় আপোনালোকে শুনিছে। মোৰ চাউণ্ডটো শুনিছে নে মই নাজানো কিন্তু দেই। কিন্তু ইয়াৰ চাউণ্ডটো যে ইমান ধুনীয়া, একদম বুজাব নোৱাৰোঁ। আৰু আমি সঁচাকৈ মুখ মেলি দিছোঁ, কেৱল ৱাও ৱাও এনেকৈ কৰি আহি আছোঁ। ইমান ধুনীয়া লাগিছে। এতিয়া অলপ টাইম ইয়াতে ৰৈ দিওঁ বুলি আহিছোঁ। এনেই চাইছোঁ আৰু ভিউটো। আৰু আপোনালোকক কেনেকৈ বুজাব আৰু মোক ভাষা নাই, ইমান ধুনীয়া। চাই থাকিব দেই ভিডিঅ'টো। এয়াই হৈছে অৰুণাচল প্ৰদেশৰ বদাক। আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ। আপোনালোকৰ যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।